কোতাহানি লিখাল মাধৱৰ নিন্দা শুনি আজি জনে দূৰ নাহি সমজাৰ সবে ধৰ্ম এৰয় নৰকত পৰয় কল্যাণ নাহি কেতাৰ এহি জানি আনো মহাজন যত সবে অন্তৰ ভৈল ৰাজা পৰ্যা যত সবে নিচুক কাষ পৰি জিম গৈল তথাপি দুষ্টৰ কটুৰ বচনে লপৈ পাপি শিশু পাল শুনি মহাবলী ভীম গৈল জ্বলি কোধে যেন জমকাল কমল দুগুটা লোচন কোধে ভৈল তাম্ৰ বৰ্ণ ভ্ৰযুগ কুটিল কুন্দিলে মণ্ডিত জংকাৰন্ত দুই কৰ্ণ হাইৰে পাপিষ্ঠ কৃষ্ণক ভৎসক তোৰ কৰো আজি অন্ত ভয়ে ৰাজা গণে চাহিয়া বাচয় খংগে চুবাৱন্ত দান্ত মহাখংগে তাক যুঁজিবাক মনে সিংহে যেন দিলা হেন দেখি ভীষ্মে বেগে আগ ভেনতি সাৱতি যাই ধৰিল শুনি ভীম বাপতে যাকো পতাপ যুদ্ধ নুহি সময় কৃষ্ণ কণী নিদিয়া ইটো শিশু পাল আপুনি যাই বেলয় ভীষ্মৰ বচনে ভীম থমকিলা নগৈলন্ত আৰু ধাই তত পায়া যেন সাগৰ ৰহিলা শিশু পালয়া আছে চাই হাসি অকম্পন বোলে শিশু পাল দিও ভীষ্ম তুমি এৰি ভীমে সমে মোৰ যুদ্ধ দেখোন তোক ৰাজাগণে নেত্ৰ ভৰি আজি যুধিষ্ঠিৰ নৃপতিৰ ভাই খণ্ডবিকুদৰ নাম কৃষ্ণৰ আগতে পঠাও যম পন্থে খেদিও ধৰ্ম সংগ্ৰাম ধৰা খণ্ড নৃপতিক বধি মোক ধাৱে সেই হাতে এই শুনি ভীম পুনু যেন যম উপিলন তো বৰ মতে খেদি যান্ত পুনু ধৰি লন্ত অংগ ভেদি ভীষ্মে যাই উলটিয়াই আনি মধুৰ বচনে বুলিলা পাছে বুজাই তোমাৰ বধিবে নলাগে ইহাক বধন্তা আচয়ন উপদূৰ কৰা মূৰ বাক্য ধৰা